Students, good morning. আকৌ আমি স্টার্ট কৰিছো দ্বিঘাত সমীকৰণৰ নেক্সট পৰ্যায়টো। এতিয়া সো আমি আগৰ ক্লাছটোত চাৰিটা সমীকৰণ লিখিছো, তাৰ মূলবিলাক আমি লিখি ৰাখিছো। কিয় লিখি ৰাখিছো এটা এতিয়া বুজি পাবা। সেইটো এই চাৰিটা ইকুৱেশ্যনৰ ওপৰতে মই চাৰিটা কোৱেশ্চন দিছো। প্ৰথম কোৱেশ্চনটো মই দিলো কি শৰ্ত সাপেক্ষে ax² + bx + c = 0 এটা ৰৈখিক সমীকৰণ হ'ব। খুব কমন কোৱেশ্চন এইবিলাক তোমালোকৰ মেট্ৰিক বাট আহে এসএসসি এক্সামত। সেইটো কাৰণে মই অলপমান ডিসকাস কৰি দিছো। কি শর্ত হলে এইটো এটা ৰৈখিক হ'ব। এটা আমি আগতে দিছিলো যদি a ≠ 0 হয় তেনে হলে দ্বিঘাত হ'ব। কিন্তু যদি a 0 হৈ যায়, যদি a 0 হয়, a 0 আৰু b ≠ 0 হয় তেনে হলে ৰৈখিক হ'ব। বুজি পালা না তোমালোকে? যদি a 0 হয় আৰু b ≠ 0 হয় তেনে হলে ৰৈখিক হ'ব, আর এই যদি 0 নহয় তেনে হলে এটো দ্বিঘাত হ'ব। কথাটো তোমালোকে মনত ৰাখিবা। সেকেন্ড কোশ্চেনটো চোৱা কি শর্ত সাপেক্ষে ax² + bx + c = 0। ইয়াত মই তিনটা কোশ্চেন দিছো এইটোৰ পৰা, যিকোনো এটা দিব পাৰে তোমালোকক। এটা বিশুদ্ধ দ্বিঘাত সমীকৰণ হ'ব। বিশুদ্ধ সমীকৰণ হ'ব কেতিয়া? চোৱা বিশুদ্ধ সমীকৰণ এই ইয়াত চোৱা 7x² - 14 ইয়াত x² আছে x নাই, দ্যাট মিন্স এটো বিশুদ্ধ দ্বিঘাত সমীকৰণ। তো ইয়াৰ কন্ডিশনটো কি আছিল? b = 0। মই ইয়াত লিখি দিছো b = 0 হলে এটা বিশুদ্ধ দ্বিঘাত হ'ব। আৰু মূল দুটা এটা মূল আনটো যোগাত্মক বিপৰীত। যোগাত্মক বিপৰীত কথাটো জানা নে তোমালোকে? যোগাত্মক বিপৰীত হৈছে যদি দুটা সংখ্যাৰ যোগফল 0 হয় তাহলে এটা আনটো যোগাত্মক বিপৰীত বুলি কোৱা হয়। ইয়াত চোৱা আমি যে 2 নম্বৰটো যে আমি পাইছো, মূল দুটা পাইছো, এটা পাইছো +√7 আৰু এটা পাইছো -√7। তো কি হ'ল? যোগাত্মক বিপৰীত হ'ল না নাই? তো কন্ডিশন কি আছিল? b = 0। কি বুজি পালা তোমালোকে? তো মূল দুটা এটা মূল আনটো যোগাত্মক বিপৰীত হ'ব যদি b = 0। ইয়াতো आंसर b = 0 হলে। তৃতীয়টো চোৱা মূল দুটাৰ যোগফল 0 হ'ব। মূল দুটাৰ যোগফল আছে +√7 আৰু -√7, যোগফল কি হ'ব? 0। ইয়াতো সেম आंसर b = 0। আমি এটা কোশ্চেন দি আমি তিনটা পার্ট দেখাই দিলে, তিনটা পার্ট যিকোনো এটা থাকিব পাৰে, তোমালোকে ভালকে মনত ৰাখিব চেষ্টা কৰিবা। থার্ড যেটো হৈছে কি শর্ত সাপেক্ষে ax² + bx + c = 0 এটা মূল 0 হ'ব। ইয়াত চোৱাচোন 3 নম্বৰ অংকটো। 3 নম্বৰ অংকটো চোৱা এটা মূল 0 আছে না নাই? ইয়াৰ কন্ডিশনটো কি আছিল? কি নাই? c নাই, দ্যাট মিন্স आंसर কি হ'ব? c যদি 0 হয়, c 0 হবে। বুজি পালা তোমালোকে? মনত থাকিবনে? প্রথমটো হৈছে যদি a = 0 b ≠ 0 হলে, সেকেন্ড তিনটা কোশ্চেন আছে, তিনটাৰে आंसर b = 0 হবে। তিনটাই আমি দেখিছো ডিফারেন্ট টাইমত এসএসসি পরীক্ষাত আহিছিল। 3 নম্বৰটো খুব ইম্পর্টেন্ট কোশ্চেন, সেটো এসএসসি পরীক্ষাত আহিছিল। এটা মই আৰু এটা কোশ্চেন দিছো কি শর্ত সাপেক্ষে ঠিকতে দিলে ইয়াত খালি মই 4 নম্বৰ লিখিছো ax² + bx + c = 0 এটা মূল আনটো অতিক্রম হ'ব। অতিক্রম কথা জানানে? মানে একটা দুটা সংখ্যা পূরণ করার পাছত যদি 1 পাও তেনে হলে তাক কি কোৱা হয়? এটা অতিক্রম বুলি কোৱা হয়। এইটো কন্ডিশন কি হ'ব आंसर? সহজ ইয়াত অতিক্রম কেতিয়া পাইছিল? এই যে -2 আৰু -1/2 4 নম্বৰ সমীকৰণটো সহজ। এইটো আৰু এইটো সমান। এইটো কি আছিল? a আৰু এইটো কি আছিল? c। তাহলে आंसर কি হ'ব? a = c যদি হয় তাহলে একটা মূল আনটো অতিক্রম হবে। মনত ৰাখিব পাৰিবানে? যে চাৰিটা কোশ্চেন মই দিলো, ভালকে তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা। ঘৰত আৰু প্ৰেক্টিস কৰিবা এই ধৰণৰ সামগ্ৰী বিলাক। মই চাৰিটা উদাহৰণ দি দেখাই দিলো যে ডিফারেন্ট কেনেকুৱা ধৰণৰ কোশ্চেন আহে। আৰু আমি প্ৰথম যেটো ডিসকাস কৰিছিলো এইটো হৈছে দ্বিঘাত সমীকৰণৰ সমাধান উৎপাদক পদ্ধতিৰ দ্বাৰা। আমি নেক্সট ক্লাছত
আৰু এটা পদ্ধতি শিকিম আজিৰ কাৰণে ইমানে থ্যাংক ইউ সো মাচ